নমস্কাৰ বন্ধুসকল, আজি আকৌ পুনৰ উপস্থিত হ'লোঁ আমি ঘনশ্যাম মন্দিৰ শিৱসাগৰৰ জুবিনদাৰ লগত। আগৰ ভিডিঅ'টোত বহুত মৰম পালোঁ, এতিয়া আজি আকৌ আহিছোঁ এটা ছেকেণ্ড পাৰ্ট লৈ। জুবিন দা কি ক'ব? আপোনালোকৰ যিখিনি আশীৰ্বাদ দিলে সেইখিনি খুব ভাল লাগিলে। আপোনালোকে যিখিনি মৰম দিলে সেইখিনি কোনো পাহৰিব নোৱাৰে। মই সদায় কওঁ, আপোনালোকে যে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিলে, কমেণ্ট কৰিলে, মই এইটোৱে ভাল পাইছোঁ। আৰু মোক ক'বলগীয়া একো নাই, আপোনালোকে চালেই মোৰ চোৱা, কথা তেনেকুৱা। সেয়াই, এতিয়া জুবিন দা পোনপ্ৰথমতে সুধিব বিচাৰোঁ, আপোনাৰ এনেই মানে কি স্কুলীয়া জীৱনত বা কলেজীয়া জীৱনত সেইটো ক'ম। ছোৱালী কথা কিবা শুনিব পাৰিছোঁ, আমি বহুত মঞ্চত শুনিব পাৰিছোঁ। কি ক'ব ছোৱালীৰ কথা? আপুনি ছোৱালী মানে এতিয়া কি হয়, ছোৱালী ক'ব গ'লে মোৰ আগত যেতিয়া জে বি কলেজত পঢ়ি থাকোঁ, জে বি কলেজত মোৰ 12জনীমান আছিলে। তামোলপুৰ কলেজত আছিলে, তামোলপুৰ স্কুলত আছিলে। তামোলপুৰৰ পৰা মোৰ মেট্ৰিক পাছ। তাতে মই দুজনী বাই ভনীকে লাইন মাৰিছিলোঁ, এজনীৰ নাম জোনমণি, এজনীৰ নাম ৰুণজনী। সেইকাৰণে মই জোনমণি ৰুণজনীক লৈ সেই গানটো লিখিছিলোঁ। জোনমণি ৰুণজোন যেতিয়া চকুত জোন নিভা যাবে গৰ টোপা টোপে সৰা সোণ। সেইটো খুব ডাঙৰ গান। জুবিনদাৰ এটি গীত মায়াবিনী, তাৰ লগত জড়িত হৈ আছে জুবিনদাৰ বহু ইতিহাস। গানটোৱে জুবিনদাৰ জীৱনৰ কথা বহু কথা কয়। সেই গানটোৰ বিষয়ে জুবিনদাৰ মুখৰ পৰাই শুনো, কি কয়? যিটো গান মোৰ আটাইতকৈ যিটো ডাঙৰ লাইন মই এই গানটোত লিখা, ধুমুহাৰ সতে মোৰ বহুত যুগৰ নাচোন, মই ধুমুহাৰ লগত ডেন্স কৰোঁ। আই ডোণ্ট কেয়াৰ হোৱাট ইউ আৰ। এন্ধাৰো সঁচা মোৰ বহুত দিনৰ আপোন, মোৰ এন্ধাৰ একো নাই। আই টেক ইট, ইউ টেক ইট, ইউ লাভ ইট, টেক ইট। মোৰ গোটেই জীৱনটো এনেকুৱা। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত, মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিৰা গোপনে আহি হিয়াৰ সুৰ। আমাৰ মানে কি হ'ল, এই এংকৰজন পটককৈ হেৰাই থাকিলে এবাৰ। সি মোৰ সাক্ষাৎ লৈ আছিলে, ঘপককৈ মাতো নাইকিয়া হৈ গ'ল। ক'ৰবাত পেচাব কৰিব যাব পাৰিছে সম্ভৱ মোৰ মতে। আৰু মই সদায় অকলশৰীয়া মানুহ, অকলে থাকি মোক বাদ দি ঘেণ্টা এইবোৰ এংকৰ চেংকৰ এইবোৰ কিবা কিবি যাওক। এতিয়া মোৰ এটা খুব ধুনীয়া গান আছে, অলকানন্দা বুলি কয়। এই গানটো মই দুলাইন এলাইন গাই দিছোঁ। প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন, কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। দুচকু তুলি চৌপাশে চালোঁ, ফুলিছে ৰজনী গন্ধা, আকাশত দেখোঁ শাৰদী জোনাক, নামিছে অলকানন্দা, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন, কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন। তোৰ মানুহটো ফটককৈ ক'ত নাইকিয়া হৈ যায়? এই জয়সাগৰ পুখুৰী পালোঁ যে জুবিন দা, অলপ ফুৰি মেলিও আহিলোঁ। কথাটো সেইটো, ই ফুৰিবলৈহে গ'ল। মই ভাবিছিলোঁ বোলো মেডিয়াটো কাষতে বহি আছে, মই তাক চালোঁ নাই ইমানটো।
যোনে এইবোৰ লেজ চেজ লগাই আহিছে যে এইটো মানে কি ক'বি আৰু মোৰ মানুহটো তেনেকুৱাই আৰু মোৰ লাইফষ্টাইলটো অলপ বেলেগ ধৰণৰ মই জাপি পিন্ধোঁ আৰু মোক কোনো টুপি পিন্ধাবও নোৱাৰে মই জাপি পিন্ধাই দিম তেনেকুৱা জাপিটো মানে আমাৰ অসমীয়া থাকেই আৰু এইডাল যে সুধিলি তই এইডাল জোতা লিষ্ট খুব কম দামী মাল পিন্ধো মই দামী মাল নিপিন্ধো এই শিশু কেছতো খুব মোৰ ধুনীয়া গান এটা আছে কাৰ পৰ মই গানটো অলপ গাই দিছোঁ কাৰ পৰ কাৰ শুবা কাৰ তিতাই ঠাই সাৰিমা জীয়াই থাকিবলৈ লাগে কুমুৰিয়া চেঁচা চেঁচাই দুখৰ কাষ কণীহৰ ভাঙি যোৱা বতাহ লাগে জানো আমাক বুজি চাগে পোৱা তুমি বুজি পাওঁ আমি থুৰকাই জীৱনত এমুঠি ঘাঁহি পাবলৈ যে টান থকা হাঁহিখন নোহোৱা হ'লে সকলো খেদি হ'ব অৱসান থুৰকাই জীৱনত এমুঠি ঘাঁহি পাবলৈ যে টান থকা হাঁহিখন নোহোৱা হ'লে সকলো খেদি হ'ব অৱসান নিত্যাৰ পৰা সাৰি লোৱা উঠা জাগাৰ জগোৱা চকু এৰি চোৱা বৰ ভাল হৃদয়ৰ পৰা বিয়পান বুজি চাগে পোৱা তুমি বুজি পাওঁ চুৰামি আজি আহোমৰ খুব ঐতিহ্যমণি এডোখৰ ঠাইত আহিছোঁ জয়সাগৰ পুখুৰী পাৰ তাতে আমাৰ ৰুদ্ৰসিংহ পাৰ্ক এটা গান মনত পৰিছে এইটো মই কৰা গান পকা চাউলুং চুকাফা মাদাই দিও নচুংখাময় পকা চাউলুং চুকাফা মাগাই দিও নচুংখাময় মৌৰে দিন চুংখাময় নাংচুং দিন চুংখাময় তাতে খুব এডোখৰ মোৰ খুব ধুনীয়া লাইন আছে গানটোত পৰাবৈৰণতে হেজাৰ হেজাৰ জলে যাচিলে প্ৰাণ দেশৰ হকে তেজেৰে বুৰঞ্জী দেখিলে আজি এতিয়া ঘনশ্যাম মন্দিৰ দেখাওঁ অলপ নে কি কয় জুবিন দা এইটো মানুহ দেখিলে হ'ব এইবোৰ আৰু আমুক তমুক সুধিব নালাগে তাকে কিহে বনাইছে এইটো জানি এইটো এতিয়া মই কৈ দিছোঁ ৰ'ব আপুনি ৰ'ব ওচৰলৈ আহিলে ক'ব পাৰিম এইবোৰ এনেকৈ দূৰৰ পৰা এনেকৈ এইবোৰ মই ক'লোঁ নাই মোৰ চেল্ফি এইবোৰ তামোল তামোল অঁ এইবোৰ কিবা কণী কুহুম বৰা চাউল সেইবোৰেদি বনাই বোলে আমাৰ আকৌ কি কৰিব ব্লেক টাইগাৰ লগাই কি লগাই এইবোৰ ঘেণ্টাবোৰ লগাই ইমান দিন পুৰণা হ'লেও এইটো তাৰমানে কি হয় সেইটো ৰজাই যেতিয়া বনায় সেইবোৰ তেখেতলোকেহে জানিব কি বনায় আমাৰ আকৌ ব্লেক টাইগাৰ আকৌ হাৰ্ডৱেৰ 370 টকা কিনি আনিব লাগিব তাকে আৰু ব'লকচোন অলপ চাওঁগৈও আচলতেতো ইয়াত আৰু অলপ চাফাকৈ ৰাখিব লাগে মই কৈছোঁ এইবোৰ খুব লেতেৰা হৈ গৈছে সেইটো হয় নাই সেইটো এইবোৰ মানুহে কি ঘেণ্টাটো কৰি থাকে নাজানো এইবোৰ ভাল লাগিছে এইবোৰ বৰ্ষা পাই ষ্টেডিয়াম আৰু এইটো আচলতে ইছলামিক ভাস্কৰ্যৰ হিন্দু ভাস্কৰ্যৰ এটা সমন্বয় বুলি ক'ব লাগিব কাৰণ বিভিন্ন ধৰণৰ ওপৰত আপোনালোকে দেখিব পাব ষ্ট্ৰাকচাৰ বহুত ষ্ট্ৰাকচাৰ আছে ওপৰৰ ষ্ট্ৰাকচাৰবোৰ কি আছে খুব ধুনীয়া আছিলে অঁ ধুনীয়া আছিলে জেগাটো এইটো মানে কি হয় এইখন আমাৰ সৰু সজাই ষ্টেডিয়ামত এইখন সৰু হৈ যায় ঘাঁহ দেখিছে নে গৰুৱে খাব পৰা অৱস্থাতে আছে সেইটোৱে মই ক'ব তাকে আৰু কি কৰিব আৰু
জুবিন দা যাবলৈ হ'ল আৰু কি কয় এতিয়া যাওঁ, যোৱাৰ আগতে এটা কথা কওঁ, সি মাটি মানুহ মাটিতে বহি আছোঁ, আপুনি দেখিছে, মাতে বহি আছোঁ মাটিতে মৰিব লাগিব। কোনো অহংকাৰ কৰিও মই অহংকাৰখিনি লৈ যাব নোৱাৰে লগত, কোনো মাটি বাৰীও লৈ যাব নোৱাৰে মৰা টাইমত। মোৰ কথাত তেনেকুৱা, সেইটোৱে। এতিয়া কি ভিডিঅ'টোতো বনালোঁ, এতিয়া কি মানুহে কি ক'ব, মানুহলৈ কি ক'ব এতিয়া মানুহে কি কৰে এতিয়া নাজানো আৰু, সেইটো ভগৱানে জানিব। লাইক কৰিলে কৰিব, কমেণ্ট কৰিলে যদি ভাল পায় কমেণ্ট কৰিব, লাইক যদি ভাল পায় আপোনালোকে তেতিয়া লাইকো কৰক, শ্বেয়াৰো কৰক, মইতো মনা নকৰোঁ। শ্বেয়াৰটো মই সেইদিনাখনো কৈছিলোঁ, শ্বেয়াৰ কৰিব আজিকালি শিকাব নালাগে, নিজে কৰিব কথাটো সেইটো। আৰু এই ভাল ভাল বস্তুবোৰ শ্বেয়াৰ কৰিলে ভাল লাগে। ভাল ভাল বস্তু হ'লে শ্বেয়াৰ কৰিলে ভাল লাগে, সেইটো প্ৰথম কথা। আৰু এই আমাৰ আৰু আগতেতো আৰু টিকটকত সেই টিকটক কৰাকেইটাও সেইখিনি কথা নক'বা আৰু প্ৰায় এই ল'ৰাও ছোৱালী হৈ গৈছিলে টিকটক কৰি মাজতে। তাকে আৰু সিমানেই মানে কি এইবোৰ কিবা এটা গান, এই নীল আকাশৰ কিবা এটা গান, সেইটো কি আছিলে, তোমাৰ উশাহতে কি এনেকৈ খুব ধুনীয়াকৈ একদম এনেকৈ হাত চাত আনি যি দিল চিল বনায়, কি ঘেণ্টাটো কৰে এইবোৰ ভগৱানে জানে আৰু। তাকে আৰু সেইবোৰ কিন্তু ফেমাছ হৈ গৈছে আকৌ। এই ফেমাছ হৈও লাভ নাই, টিকটকটো বেন হৈ গ'ল নহয়। আৰু কি ক'ব আৰু, তাকে এতিয়া ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ নতুন নতুন ভিডিঅ' পাই থাকিব। যদি আপোনালোকে যদি আমাক মানে উৎসাহিত কৰে, তেতিয়াহ'লে আমিও নতুন ভিডিঅ' বনাবলৈ আমি উৎসাহ পাম। ধন্যবাদ।